দলীয় সকলো সতীৰ্থ কৰ্মকৰ্তাসকল, সকলো বিধায়কসকল, আজি আপোনালোকে সকলোৱে অৱগত যে আজি দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ ধলপুৰ আৰু গৰুখুটি অঞ্চলত যি অন্যায়ভাৱে উচ্ছেদ কাৰ্য আৰু হত্যাযজ্ঞ চলিল, চৰকাৰৰ দ্বাৰা পুলিচ বাহিনীৰ জৰিয়তে যি বৰ্বাৰ হত্যাকাণ্ড চলালে, তাৰ প্ৰতিবাদত অহা 25 ছেপ্টেম্বৰ তাৰিখে দিনৰ 11 বজাত প্ৰতিটো জিলা কাৰ্যালয় আৰু মহকুমা কাৰ্যালয়লৈ এটা মৌন প্ৰতিবাদী কাৰ্যসূচী, মুখত কলা কাপোৰ বান্ধি, কোনো ধৰণৰ শ্লোগান নিদি, হাতত প্লেকাৰ্ড আৰু মুখত কলা কাপোৰ বান্ধি শান্তিপূৰ্ণভাৱে আমি জিলা উপায়ুক্ত আৰু মহকুমাধিপতিসকললৈ আমাৰ যি মেমৰেণ্ডাম আমি ছাবমিট কৰিম, আমাৰ দাবী আমি জনাম। আৰু তাৰ পিছত সকলো এই কাৰ্যসূচীত সকলো দলীয় সতীৰ্থক, সকলোতো নিৰ্বাচিত প্ৰতিনিধি, সকলো ধৰণৰ কমিটি, জিলা ছাত্ৰ মৰ্চা, জিলা যুৱ মৰ্চা, জিলা মহিলা মৰ্চা সকলোকে লগত লৈ এই কাৰ্যসূচী পালন কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল আৰু সকলোকে এই কাৰ্যসূচীত সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। লগতে আজিৰ এই হত্যাযজ্ঞ বা এই ঘটনাৰ ওপৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা তথা আমছুৱে যি অহাকালি 24 তাৰিখে যি দৰং জিলা বন্ধ ঘোষণা কৰিছে, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই এই অনৈতিক আৰু এই বৰ্বৰভাৱে হত্যাকাণ্ডৰ প্ৰতিবাদত আমছুৰ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াক নৈতিকভাৱে সমৰ্থন কৰিছে। ধন্যবাদ।